जानाय थांबाय बे समाव बयखौबो गाव गावनि मासियाव दान्दिसे सम गसंनो गुरै खावलायदों मानगोनां जोंनि आसामनि चिफ मिनिस्टार আৰু তেখেতৰ লগত উপস্থিত হ'ব আমাৰ বিদ্যালয়ৰ মুখ্য প্ৰাথমিক সদস্য বিটিআরক আমি সকলোৱে আজি বিটিআর প্ৰশাসনক ধন্যবাদ জনাম যে সুপাৰ 50 প্ৰথমবাৰ আৰম্ভ কৰিয়ে 5 জনকৈ ছাত্ৰ ছাত্ৰী আজি আইআইটিৰ দৰে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে গুণোৎসৱত পৰীক্ষাৰ ফলাফল ভাল হৈছে আৰু তাৰ লগে লগে মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত সিট পোৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে আজি আমি সকলোৱে উন্নয়নমূলক পৰিৱেশৰ লগত এটা কথা আজি আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে যোৱা 3টা বছৰত বড়োলেণ্ডত এটাও বোমা বিস্ফোৰণ হোৱা নাই এটাও গুলীকাণ্ড হোৱা নাই আৰু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই আজি আমি এই অনুষ্ঠানত বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ বিটিচিৰ নেতৃত্বক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ কোনো ধৰণৰ হিংসাত্মক ঘটনা নোহোৱাকৈ আজি আমি 3টা বছৰ পাৰ কৰিবলৈ সক্ষম হৈছো শ্ৰদ্ধাৰ ৰাইজ বিটিআৰত শান্তি লাগে আৰু শান্তি হলে বিটিআৰত উন্নতি আহিবই আজি নৰেন্দ্ৰ মোদীৰ চৰকাৰ আছে দিছপুৰত বিজেপিৰ চৰকাৰ আছে আৰু কোকৰাঝাৰত ইউপিপিএল আৰু বিজেপিৰ চৰকাৰ আছে উন্নতিৰ কোনো অসুবিধা নাই কিন্তু উন্নতিৰ বাবে আমাক শান্তি লাগিব গধূলি 10টা 11টা 12টা বজাতো যাতে বড়ো অনাবড়ো সকলো লোকে কাম কৰিব পাৰে স্কুলত যাব পাৰে কলেজত যাব পাৰে বোমা বিস্ফোৰণ হ'ব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ আমি নিৰ্মাণ কৰিব পৰা নাছিলো কিন্তু যোৱা 3টা বছৰত আমি শান্তিৰ যি পৰিৱেশ নিৰ্মাণ কৰিলো মই কথা দিব পাৰো গ্যাৰান্টি দিব পাৰো যে এনেকুৱা ধৰণৰ পৰিৱেশ যদি আৰু 5টা বছৰ আমি ধৰি ৰাখিব পাৰো বড়োলেণ্ড ভাৰতবৰ্ষৰ ভিতৰতে এটা উন্নত অঞ্চললৈ ৰূপান্তৰ হ'ব তাত মোৰ কোনো সন্দেহ নাই